নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম ক্লাছ 8ৰ জাতীয় বিদ্যালয়ৰ গণিতৰ অনুৰণী 7 এৰ। চোৱা 1 নম্বৰ অংক কি দিছে, তলৰ সংখ্যাবোৰৰ বৰ্গ ওলোৱা। কি আছে 27, 52, 69, 104 আৰু 263। চোৱা আমি কেনেকৈ ওলাও এইটো। চোৱা 27ৰ বৰ্গ তোমালোকে আগতে পাই আহিছা, বৰ্গ মানে আমাৰ এইটো 27 দুইবাৰ পূৰণ কৰিলে, দুবাৰ পূৰণ কৰিব লাগে, মানে 27 × 27। চোৱা তোমালোকে পূৰণটো জানাই, 27 আৰু 27 পূৰণ কৰি দিয়া। চোৱা 27 আৰু 27 আমাৰ পূৰণ কৰোঁতে কিমান ওলাল, 729। 729 তোমালোকেতো পূৰণ জানাই, সেইকাৰণে আৰু বুজাই দিয়া নাই পূৰণটো। ছেম আমাৰ 52 বৰ্গ ল'ব দিছে, 52 × 52। 52 আৰু 52 পূৰণ কৰিলে কি হয় চোৱা, 52 আৰু 52 পূৰণ কৰিলে হয় আমাৰ 2704। তাৰপিছত দিছিলে আমাৰ 69 স্কুৱেৰ, মানে 69 × 69। চোৱা 69 আৰু 69 পূৰণ কৰিলে হয় আমাৰ 4761। তাৰপিছত দিছে 104 স্কুৱেৰ, 104 × 104 পূৰণ কৰা, পূৰণটো জানাই তোমালোকে, কৰিলে হ'ল এইটো 42016। চোৱা তাৰপিছত দিছে 263, এতিয়া 263 × 263 দুবাৰ পূৰণ কৰিলে কি হ'ব, 69169। কি হ'ব, 69169। পিছত 2 নম্বৰটো চোৱা কি দিছে, 1ৰ পৰা 100 লৈ বৰ্গ সংখ্যা কেইটা লিখা। এইটো একেবাৰে সহজ, 1ৰ পৰা 100 লৈকে বৰ্গ সংখ্যা কেইটা। চোৱা 2 নম্বৰ উত্তৰ হ'ব 1 আৰু 100ৰ ভিতৰত বৰ্গ সংখ্যা কেইটা হ'ল 1। এনেকৈ লিখি দিওঁ, চোৱা তোমালোকৰ সহজ হ'ব। 1 স্কুৱেৰ মানে 1, 2 স্কুৱেৰ মানে কিমান 4, 3 স্কুৱেৰ মানে 9, 4 স্কুৱেৰ মানে 16, 5 স্কুৱেৰ মানে 25, 6 স্কুৱেৰ মানে 26, 7 স্কুৱেৰ মানে 49, 8 স্কুৱেৰ 64, 9 স্কুৱেৰ 81, 10 স্কুৱেৰ মানে 100। 1, 4, 9, 16, 25, 36, 49, 64, 81 আৰু 100 আমাৰ গোটেইখিনি কি সংখ্যা, বৰ্গ সংখ্যা। চোৱা 3 নম্বৰত কি দিছে, 200 আৰু 300ৰ মাজত থকা বৰ্গ সংখ্যা কেইটা লিখা। এইটো ছেম 2 নম্বৰটোৰ নিচিনা, একেবাৰে সহজ এইটো। চোৱা কেনেকৈ কৰোঁ। চোৱা 3 নম্বৰ উত্তৰ হৈছে 200 আৰু 300ৰ মাজত থকা বৰ্গ সংখ্যা কেইটা হ'ল 1 to 1, মানে 121, মানে 11 পূৰণ কৰিলে আমি 121 পাওঁ। তাৰপিছত আহিব 144, মানে 12 পূৰণ কৰিলে। তাৰপিছত 169, 13 পূৰণ কৰিলে। তাৰপিছত আহিব আমাৰ 196, এনেকৈ লিখা, আৰু 196, মানে এইকেইটা কি সংখ্যা আমাৰ, বৰ্গ সংখ্যা। কিহৰ মাজত, 200 আৰু 300ৰ মাজত বৰ্গ সংখ্যা। 121, 144, 169 আৰু 196। 4 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱা, তলৰ বৰ্গ সংখ্যা কেইটাক দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল হিচাপে দেখুওৱা। চোৱা এইটো কি সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব দিছে, ত্ৰিভুজীয় সংখ্যাৰ যোগফল। এতিয়া আমি ত্ৰিভুজীয় সংখ্যা আগতে বুজি লওঁ। তোমালোকে লিখি ল'বা ত্ৰিভুজীয় সংখ্যা কেইটা, 1, 3, 6, 10, 15, 21 ডট ডট, এইকেইটা কি সংখ্যা আমাৰ, ত্ৰিভুজীয় সংখ্যা। এতিয়া ত্ৰিভুজীয় সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব দিছে 64ক 81, 100, 121 আৰু 146। চ' আমি কেনেকৈ এইখিনিক দেখাওঁ, 1 আৰু 3 যোগ কৰিলে কিমান, 4। এনেকৈ দেখাব দিছে কোন দুটা সংখ্যা ইয়াতে যোগ কৰিলে 64 হয়। চাওঁ, তো 64ৰ যোগফল হিচাপে আমি 28, 36 দেখাব পাৰিম। 28 + 36, এই দুটা যোগ কৰিলে আমি কিমান পাওঁ, 64। পিছৰটো কিমান দিছে আমাৰ, 81। 81টো হৈছে আমাৰ 36 আৰু 45ক যদি যোগ কৰোঁ 81 পাওঁ। তাৰপিছত আছে 100। এতিয়া 100 আমি 55 আৰু 45ক যদি যোগ কৰোঁ 100 পাম। তাৰপিছত আছে 121। 121 মানে কি আমাৰ 55 আৰু 66ক যোগ কৰিলে পাম 55 + 66। তাৰপিছত আছে আমাৰ 141। 66 আৰু 71ক যোগ কৰিলে পাম 66 আৰু 77ক। লাগিলে তোমালোকে যোগ কৰি এনেকৈ চাব পাৰা, 28 আৰু 36 এনেকৈ যোগ কৰি চাব পাৰা। 6 আৰু 8 যোগ কৰিলে কিমান, 14। 14ৰ কিমান, 4 হাতত কিমান আছে আমাৰ, 1।
2 আৰু 3 যোগ কৰিলে কিমান 5 আৰু 7 মানে 6 মিলি গৈছে লাগিলে তোমালোকে চেক কৰিব পাৰা সাইডত কৰি সো 5 নম্বৰ কি দিছে তলৰ কোনকেইটা বৰ্গ সংখ্যা নহয় যুক্তি সহকাৰে উল্লেখ কৰা এটো অংক সমাধান কৰাৰ আগতে আমি এটা নোট শিকি লওঁ নোটটো হৈছে বৰ্গ সংখ্যাবোৰৰ একক স্থানত 0 1 4 5 6 বা 9 থাকিব পাৰে অৰ্থাৎ 2 3 7 নাইবা 8 এৰে শেষ সংখ্যাবোৰ বৰ্গ সংখ্যা হ'ব নোৱাৰে তাৰ মানে কি হৈছে যদি বৰ্গ সংখ্যা হয় তাৰ একক স্থানত কি হ'ব লাগিব 0 নাইতো 1 নাইতো 4 নাইবা 5 নাইবা 6 নাইবা 9 এইকেইটা সংখ্যা যদি একক স্থানত থাকে তেতিয়া আমি কি সংখ্যা কম বৰ্গ সংখ্যা আৰু যোৱা 2 3 7 আৰু 8 যদি একক স্থানত থাকে হেতু আমাৰ বৰ্গ সংখ্যা নহয় সো যেনেকে এট কি আছে 64 একক স্থানত কি আছে 4 এটো সো 4 আছে সেইকাৰণে এটো কি বৰ্গ সংখ্যা সো একক স্থানত কি আছে এটো 1 এটো কি সংখ্যা বৰ্গ সংখ্যা সেম তাৰ পিছত ইয়াতে সোৱা 0 টোৰ কেছটো হৈছে যদি 0 দুটা থাকে মানে যুগ্ম সংখ্যাত 0 থাকিব লাগিব 0 দুটা চাৰিটা ছটা আঠটা ৰেখা থাকিব তেতিয়া বৰ্গ সংখ্যা হ'ব যদি অযুগ্ম সংখ্যা থাকে তিনিটা পাঁচটা সাতটা তেতিয়া বৰ্গ সংখ্যা নহয় এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো সমাধান কৰো সো 1 নম্বৰত কি আছে 782 এটো কি বৰ্গ সংখ্যা হ'ব নে নাই এটো বৰ্গ সংখ্যা নহব কাৰণ একক স্থানত কি আছে আমাৰ এটো বৰ্গ সংখ্যা নহব কাৰণ একক স্থানত কি আছে 2 আছে এটো থাকিলে কি সংখ্যা নহয় বৰ্গ সংখ্যা নহয় এতিয়া সো কি আছে 961 এটো কি বৰ্গ সংখ্যা হ'ব নে নাই বৰ্গ সংখ্যা হ'ব কাৰণ একক স্থানত 1 আছে এটা আৰু লিখিব নালাগে যেটো নাই হেতু যুক্তি দিলে হ'ল 158 বৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ একক স্থানত কি আছে আমাৰ 8 থাকাৰ কাৰণে এটো কি বৰ্গ সংখ্যা নহয় তো কি হ'ব 3249 টো কি হ'ব বৰ্গ সংখ্যা হ'ব বৰ্গ সংখ্যা হয় বা হ'ব তা 640 বৰ্গ সংখ্যা নহয় কাৰণ শূন্যৰ সংখ্যা অযুগ্ম সংখ্যা এটা আছে সো শূন্য কেইটা আছে এটা কাৰণ অযুগ্মত আছে সেইকাৰণে এটো বৰ্গ সংখ্যা নহয় কাৰণ যদি দুটা থাকিলে হয় এটো কি সংখ্যা হলে হয় বৰ্গ সংখ্যা হলে হয় সো এটো কি আছে 1563 বৰ্গ সংখ্যা নহয় কাৰণ একক স্থানত কি আছে 3 থাকিলে বৰ্গ সংখ্যা নহয় সোৱা 2787 বৰ্গ সংখ্যা নহয় কাৰণ একক স্থানত কি আছে 7 থাকাৰ কাৰণে এটো কি বৰ্গ সংখ্যা নহয় তো কি আছে 9000 শূন্য কেইটা আছে তিনিটা মানে শূন্যটো অযুগ্ম সংখ্যাত আছে বৰ্গ এটো কি হ'ব বৰ্গ সংখ্যা নহয় কাৰণ শূন্যৰ সংখ্যা অযুগ্মত আছে কাৰণ কি সংখ্যা নহয় বৰ্গ সংখ্যা নহয় এতিয়া আমি এটা एग्जांपल লও 12 ৰ एग्जांपल লও 12 কি স্কয়ার কিমান 12 বৰ্গ কিমান 144 চোৱা 12 একক স্থানত কিমান আছে 2 পাইছো কিমান ইয়াৰ একক স্থানত সংখ্যাটোৰ বৰ্গ সংখ্যাৰ 4 মানে 2 থাকিলে কিমান পাও 4 সেম এইটোই যিকোনো সংখ্যা থাকিলে আমি কি বলাম চোৱা 0 থাকিলে কি পাম 0 1 বা 9 থাকিলে কি পাম 1 1 বা 9 থাকিলে একেই পাম 2 বা 8 থাকিলে কি 4 3 বা 7 থাকিলে 9 2 বা 6 থাকিলে সংখ্যাটোৰ কি পাম 6 পাম 5 থাকিলে 5 এ পাম এতে কি আছিল 2 আছিল 2 থাকাৰ কাৰণে কি পাইছো আমি 4 চোৱা এত কি আছে 2 থাকিলে কিমান পাম আমি 4 পাম সেম যিকোনো সংখ্যাৰ আমি বৰ্গ কৰিলে একক স্থানৰ সংখ্যা যদি 0 থাকে আমি হেতুৰো একক স্থানত 0 পাম এতিয়া আমি 6 নম্বৰ অংকটো সমাধান কৰো সোৱাচোন কি দিছে তলৰ সংখ্যাবোৰৰ বৰ্গৰ একক স্থানাংক কি হ'ব লিখা এতে কি আছে 69 সোৱা 9 থাকিলে কি আছিল 9 থাকিলে কি আছে 1 69 ৰ বৰ্গ একক স্থানত হ'ব আমাৰ কি 1 তাৰ পিছত সোৱাচোন কি আছে 43 ইয়াত একক স্থানত কি আছে 3 থাকিলে আমাৰ কি আছিল 3 থাকিলে কি আছিল আমাৰ 9 আছিল 43 ৰ বৰ্গৰ একক স্থানত হ'ব 3 তাৰ পিছত সোৱাচোন কি আছে 91 ৰ 1 থাকিলে কি আছিল 1 থাকিলে 1 এ আছিল তাৰ পিছত কি আছে সোৱা 62 2 থাকিলে কি আছিল আমাৰ 2 থাকিলে 4 আছিল তাৰ পিছত কি আছে 4 to 5 বৰ্গৰ ৰৰ বৰ্গৰ একক স্থানত হ'ব 5 থাকিলে কি আছিল আমাৰ 5 থাকিলে 5 এ আছিল 6 থাকিলে কি আছিল আমাৰ 6 থাকিলে 6 এ আছিল আৰু ইয়াতে 4 থাকিলেও কি আছিল 4 থাকিলেও 6 আছিল 7 থাকিলে 9 আছিল 8 থাকিলে 4 আছিল এখিনি নিজে লিখি লবা সো